বছৰ মই এবাৰহে ইমান ধুনীয়া খেতি দেখিছোঁ। তাৰপিছত ইমান খেতিবোৰ কিবা কিবি হৈছে ন, পথাৰবোৰ ধুনীয়া হৈছে। ভালে ডাঙৰ পথাৰ আছে, সুন্দৰ পথাৰ, সুন্দৰ ভাল হৈছে খেতিকেইটা, সুন্দৰ এখন পথাৰ পাইছোঁ। Continue on State Highway 33 for 4 kilometers. ভাদ মাহৰ দ্বিতীয়টো দেওবাৰে মা দেউতাৰ সৈতে মই গৈছিলোঁ অসমৰ এভাগ প্ৰসিদ্ধ নামঘৰ আঠখেলীয়া নামঘৰলৈ বুলি। আৰু এই নামঘৰ ভাগ গোলাঘাট জিলাত অৱস্থিত। গোলাঘাট টাউনৰ পৰা প্ৰায় 18 কিলোমিটাৰমান দূৰত্বত এই নামঘৰ ভাগ অৱস্থিত। বলকচোন নামঘৰ ভাগ আজি দৰ্শন কৰোঁ। গোলাঘাট ডিষ্ট্ৰিক্টৰ হৈও আচলতে মই এই নামঘৰ ভাগলৈ আহিবলৈ মোৰ সৌভাগ্য হোৱা নাছিলে, আৰু এই বছৰ মই ভাবিলোঁ ভাদ মাহত এই ভাগ নামঘৰকে দৰ্শন কৰোঁ, কিয়নো আমি প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাইৰ নামঘৰলৈ আমি যাবলৈ চেষ্টা কৰোঁ। যোৱাবাৰো আমি তেনেকেই যোৰহাটলৈ গৈছিলোঁ, মইনাপৰীয়া আৰু ঢেকীয়াখোৱা নামঘৰলৈ গৈছিলোঁ। এইবাৰ সেইকাৰণে ভাবিলোঁ যে আঠখেলীয়া নামঘৰ ভাগ চাই আহোঁ। গতিকে এয়া আহিলোঁ। খুব ধুনীয়া এটা পৰিৱেশ, খুব ধুনীয়া, একদম চাৰিওফালে গছ গছনিৰে আবৃত, একদম সেউজীয়া। পাৰ্কিঙৰ বাৰু ব্যৱস্থাটো ভালেই লাগিছে ন, ডাঙৰকৈ দিছে। যিহেতু সেইদিনাখন দেওবাৰ আছিল, গতিকে অজস্ৰ ভক্তগণৰ উপস্থিতি আমি দেখিবলৈ পাইছিলোঁ। আৰু এয়া গোটেই মানুহৰ একদম লানি নিচিগা সোঁত। আৰু এয়া আমি লাহে লাহে আগবাঢ়িছোঁ। আৰু এটা কথা কিন্তু ক'বই লাগিব যে ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে, একদম সোমোৱাৰ পৰা ৰাস্তা ক'তো, ইমান বৰষুণৰ দিনতো কিন্তু বোকা অকণ আপুনি গচকিবলগীয়া নহয় এই নামঘৰ ভাগ যাবলৈ হ'লে। আৰু পাৰ্কিঙৰ পৰা আৰম্ভ কৰি সকলোখিনি মই দেখুৱাম বাৰু, কিন্তু লগতে মই নশলাগি নোৱাৰিলোঁ। ইমানখিনি নামঘৰ আজিলৈকে গৈছোঁ, কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশ কি পৰিষ্কাৰ পৰিচ্ছন্ন যি কওঁ আমি, আৰু পৰিষ্কাৰ তেনেকুৱা একদম পোৱা নাই। গতিকে সেইখিনি কিন্তু শলাগিবলগীয়া, আৰু খুব ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। হয়তো তেওঁলোকৰ যিসকল পৰিচালনা সমিতিত আছে বা ওচৰ চুবুৰীয়াই হওক, সকলোখিনিয়ে ইয়াত কিন্তু আগভাগ লৈছে। আৰু এয়া হৈছে নামঘৰৰ মণিকূট ভাগ, আৰু এয়া যে ধাৰি পাতি পাৰি থোৱা হৈছে, ইয়াতে ভকতসকলে বহি নাম প্ৰসংগ কৰে, আৰু আমি গৈ তাতে সেৱা ল'লোঁ। আৰু ইয়াৰ পিছতে আমি আহিলোঁ চাহ খাবলৈ বুলি, আৰু এয়া হৈছে চাহ খোৱা ঘৰ। আৰু ইয়াতো দেখিছে নহয়, খুব ধুনীয়াকৈ পৰিষ্কাৰকৈ ৰাখিছে। আৰু তাতে একাপ এবাতি আমি লাল চাহ দিলে আমাক খাবলৈ, আৰু সেয়া খালোঁ আমি। আৰু চাহ খাই আমি চাবলৈ গ'লোঁ নেগেৰা নাম। নামঘৰৰ একেবাৰে সন্মুখতে নেগেৰা নাম পৰিৱেশন কৰা হয়, আৰু যি সময়ত আচলতে নাম প্ৰসংগ হৈ নাথাকে, সেইখিনি সময়ছোৱাত নেগেৰা নাম এনেদৰে পৰিৱেশন কৰা হয়। আৰু ইয়াৰ পাছতেই লগতে থকা ধুনীয়া পুখুৰীটোৰ পাৰত অলপমান খোজকাঢ়িলোঁ। খুব ধুনীয়াকৈ এয়া চাওকচোন, কিমান পৰিষ্কাৰকৈ ৰাখিছে, পানীখিনিও ইমান ধুনীয়াকৈ চাফা হৈ আছে। আৰু ইয়াতে আমি সৰু সৰু কাছৰ পোৱালিও দেখিবলৈ পালোঁ। আৰু
ইয়াতে মই এটা কথা জনাই থওঁ যে ভাদমহীয়া আচলতে 4টা সময়ত ইয়াতে নাম প্ৰসংগ কৰা হয়। আমি আচলতে যাওঁতে আমি সময়টো জনা নাছিলোঁ, গতিকে আমি একেবাৰে এটা প্ৰসংগৰ লাষ্টৰ সময়খিনিহে পালোঁগৈ। ইয়াতে ৰাতিপুৱা 4টা বজাত এটা প্ৰসংগ হয়, তাৰ পাছত এটা প্ৰসংগ হয় দিনৰ 11 বজাত, তাৰপিছত আকৌ 2:30 বজাত এটা প্ৰসংগ হয় আৰু সন্ধিয়া একেবাৰে 6 বজাত শেষৰ প্ৰসংগটো নাম প্ৰসংগ হয়। গতিকে আপোনালোকে যদি আহিব বিচাৰে সেইখিনি সময় মিলাই পেলাই আহিব পাৰে। আৰু এয়া চাওক বন্তি প্ৰজ্বলন গৃহ ইমান ধুনীয়াকৈ ডাঙৰকৈ দিছে যাতে কাৰো একো অসুবিধা নহয়। আৰু এয়া বন্তি প্ৰজ্বলন গৃহ পাৰ হৈ সেয়া হৈছে নামঘৰ ভাগ। আৰু এয়া হৈছে প্ৰসাদ দিয়া ঠাইও খুব ধুনীয়াকৈ একদম ডিচিপ্লিনভাৱে তেওঁলোকে কৰিছে। এটা পুৰুষৰ এটা মহিলাৰ দুটা লাইন কৰিব দিছে আৰু এই লাইন কৰি তেওঁলোকে গোটেই দিনটো ইয়াত প্ৰসাদ বিতৰণ কৰি থাকে। এটা কথা ইয়াতে ভাল হৈছে যে আচলতে নামঘৰ ভাগৰ এৰিয়াটো বহুত বেছি ডাঙৰ, গতিকে একেবাৰে মানে অসুবিধা একো হোৱা নাই। বহুত দূৰলৈকে আছে আপোনাৰ পাৰ্কিঙৰো বহুত ধুনীয়া ব্যৱস্থা, একদম গোটেইখিনি মানে আপোনাৰ বোকা নাই একেবাৰে, মানে সেইখিনি একদম গোটেইখিনি আপোনাৰ পকা হয়। আৰু দোকান পোহাৰ দিবৰ কাৰণেও খুব ধুনীয়া ব্যৱস্থা কৰি ৰাখিছে। আমি আচলতে এক্সপ' এখনো পালোঁ, তাতো সোমালোঁ অকণমান। ক'বলৈ গ'লে খুব ধুনীয়া আচলতে মেইনটেনেঞ্চ কৰি ৰাখিছে, একেবাৰে আপোনাৰ গৈ মনটো একদম ভাল লাগি যাব। আৰু কোনো ধৰণৰ মানে এই যান জঁটৰো তেনেকুৱা একো অসুবিধা নাই। পাৰ্কিঙৰ ধুনীয়া ব্যৱস্থা আছে, খুব চফা পৰিষ্কাৰ পৰিচ্ছন্ন। আৰু বাহিৰত আহি খাওঁ মেলোঁ বুলি ক'লেও দোকানৰ কোনো ধৰণৰ অভাৱ নাই। গতিকে এইবাৰ ভাদমহীয়া এপাক আপোনালোক কিন্তু এই নামঘৰ ভাগ দৰ্শন কৰিবলৈ আহিব পাৰে। ধন্যবাদ।